Assalamualaikum, নমস্কাৰ, ওয়েলকাম টু মাই ইউটিউব চেনেল মামনি আছামিজ ব্লগ। সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আকৌ এটা ভিডিঅ' লৈ সকলোৰে ওচৰত আহি গ'লোঁ। তো আজি মই বহি আছোঁ, বিন্দাছ, কাম ধাম নাই, আলহীও নাই। ঈদৰ নেক্সট ডে কি কৰিম, একো কাম নাই। নেক্সট ডে নহয়, ঈদৰ পৰা 2 দিন হ'ল। আমাৰ বাচ্চাবিলাক গোটেই মোৰ লগত খেলিছে আৰু চুলি কাটিছে। চুলি টানি আছে, গোটেই বাচ্চাবিলাক খেলিছে। ঐ ঐ ঐ বাপ বাপ আৰু খেলি আছে ইয়াত মোৰ লগত। মই অকলে আছোঁ, সেইটো কাৰণে লৈ আহিছোঁ বাচ্চাবিলাকক গোটেই। আৰু মই গা পা ধুই ৰেডি হৈ গ'লোঁ, কাৰণ ভণ্টিৰ ঘৰত মাতিছে আজি ঈদ খাবৰ কাৰণে। তো ভণ্টিৰ ঘৰত যাম অলপ পিছত। তো দেখাম আৰু আপোনালোকক গোটেইখিনি চাই যাব ভিডিঅ'টো একদম শেষলৈকে। তো গাইজ এতিয়া আমি যাবলৈ ওলালোঁ। ইচিকা ৰেডি হৈ গ'ল আৰু ময়ো ৰেডি হৈ গ'লোঁ। বেক কেমেৰাৰে দেখাইছোঁ। তো গাইজ এতিয়া আমি ৰিক্সাত গৈ আছোঁ সকলোৱে। তো গাইজ এতিয়া আমি পালোঁ ভণ্টিৰ ঘৰত আৰু চব আছে ঘৰত ভিতৰত এইফালে। আৰু পিছফালে আছে লবৰ বাগান, আপোনালোকক যে দেখাইছিলোঁ এইফালে আছে লবৰ বাগান। এইফালে মন্দিৰ, সেইখন হৈছে ইঞ্জিনিয়াৰিং কলেজ। আৰু এইফালে আছে সুন্দৰ পাহাৰ, বঢ়িয়া লাগে। ইয়াত বাঘো ওলায় কেতিয়াবা কেতিয়াবা, আৰু ভাল লাগিছে, বহুত ধুনীয়া ভিউ। আৰু এইফালে ঘৰৰ কাম হৈছে এইটোফালে, আৰু এইটোফালে ঘৰৰ কাম হৈছে, এতিয়া পূৰা হোৱা নাই। আমি বাছ আহিলোঁ আজি ঈদ খাবৰ কাৰণে, আমাক মাতিলে আৰু আমাৰ বাপা মোৰ লগত। তো আপোনালোকক বেক কেমেৰাৰ ভিউটো দেখাইছোঁ, তো চাই যাব ভিডিঅ'টো একদম শেষলৈকে। সকলো বহি আছোঁ। আমাৰ বাইদেউ ফেমিলি ফেমিলি এতিয়া ইয়াৰ ওপৰে ওপৰে খোজকাঢ়ি আছোঁ। আমাৰ চানি মেলা এইফালে ফটো তোলাত ব্যস্ত গোটেই। আৰু এইফালে আপোনালোকে দেখিছে সেইখন হৈছে ইঞ্জিনিয়াৰিং কলেজ, এইটো হৈছে মন্দিৰ। আৰু এইফালে ধুনীয়া ভিউ, ধুনীয়া পাহাৰ এখন। সেইবিলাক ঘৰৰ কাম হৈছে, আৰু মই বাউণ্ডাৰী ৱালত উঠি ফুৰিছোঁ আৰু ফুৰিছোঁ। এতিয়া মই আপোনালোকে এই পক্ষীটো দেখিছেনে? এই পক্ষীটো হৈছে বৰটোকোলা। এই পক্ষীটোৰ নাম। আমি গৈ আছোঁ। এইবিলাক কি বুলি কয় এইবিলাকক? হা? ফেহু নহয়, বেহু। এইবিলাক হৈছে বেহু। বেহুৰ মাজেৰে আমি গৈ আছোঁ। এতিয়া যাম আমি লবৰ বাগানত। আমি ফুৰিব আহিলোঁ, আৰু এইফালে এইটো মন্দিৰ, ধুনীয়া এটা ভিউ, আৰু এইফালে শিল ভাগি গাইজ, আপোনালোকে ভাবিছে এইটোনো কি? এইটো হৈছে কেঁচাৰ। এইটো কেঁচাৰত বনোৱা হয় চিমেণ্ট, বালি, শিল, সৰু শিল, ডাঙৰ শিল, এইবিলাক হৈছে কেঁচাৰ।
গাইজ এতিয়া আমি ফুৰি আহি পালোঁ লবৰ বাগান, য'ত আপোনালোকক দেখাইছিলোঁ আগতো। তো এতিয়া বেলেগ বেছি নেদেখাওঁ, এনেই অলপমান দেখাম আৰু। আহি পালোঁ আমি, ফুৰি আহিলোঁ মানে গোটেইখিনি। এতিয়া আহি পালোঁ মোৰ ঘৰ, আৰু ঘৰত আহি পালে আলহী মোৰে হয়, মোৰ নানা আহি পালে। তো চাহপানী দিলোঁ, চাহপানী খালে। এতিয়া ভাতত যাই যোগাৰ কৰোঁ, তো আপোনালোকক দেখাম মোৰ নানাক। তো চাই যাব ভিডিঅ'টো শেষলৈকে। এতিয়া মোৰ নানা মানে ককাক খাব দিছোঁ ফল, তাৰপিছত ভাত দিম। এতিয়া খাবলৈ দিছোঁ ভাত, তাৰপিছত যাব। তো গাইজ ভিডিঅ'টো ইয়াতে সামৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো ইয়াতে সামৰোঁ, আহি আছোঁ নেক্সট এটা ভিডিঅ' লৈ। এতিয়ালৈকে বাই বাই গাইজ।